ধুবুৰীৰ বিলাসীপাৰা চোৰাং বগা চাউলৰ ৰমৰমীয়া বেহা মাছানীৰ আলগাগাঁৱৰ মাজমজিয়াত আজিৰ পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ নৈৰ ফুটিত ইঞ্জিন চালিত নাওভৰ্তি চোৰাং বগা চাউল জব্দ কৰে শালকুছৰ আৰক্ষীয়ে ইঞ্জিন চালিত নাওখনত প্ৰায় ৩৫ কুইণ্টেল চোৰাং বগা চাউল আছিল উল্লেখ্য যে চোৰাং বগা চাউলখিনি আৰক্ষীয়ে জব্দ কৰাৰ প্ৰাক মুহূৰ্তত ইঞ্জিন চালিত নাওৰ স্বত্বাধিকাৰীদ্বয়ে পলায়ন কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে অৱশেষত চোৰাং চাউলখিনি শালকুছা উপ আৰক্ষী চকীৰ আৰক্ষীয়ে বিলাসীপাৰা আৰক্ষীৰ হাতত চমজাই দিয়ে অৱশ্যে বিলাসীপাৰাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ হাতত ল'ব সেয়া সময় শেষ হ'ব লক্ষণীয় আমি আজি ৰাতিপুৱাতে খুব মানে ঢল পোৱাতে এটা বিশেষভাৱে গম পালোঁ যে কিছুমান দুষ্কৃতিকাৰীয়ে মানে অবৈধভাৱে কিছুমান ছাছপেক্টেড পিডিএছ চাউল মানে নাৱৰে লৈ আহি আছে আমি খবৰটো পাই তৎকালীনভাৱে আমি ষ্টাফৰ আহি ইয়াতে এই চাউল আৰু নাওখন কৰায়ত্ব কৰোঁ ইতিমধ্যে মানে আমাক উমান পাই নাৱৰীয়া আছিল দুজন তেওঁলোকে নদী হাতুৰি সিপাৰে পাৰ হ'বলৈ সক্ষম আৰু আমি বৰ্তমান এই এৰিয়াটো আমাৰ বিলাসীপাৰা চাব ডিভিজনৰ আণ্ডাৰৰ হয় মানে বিলাসীপাৰা থানাৰ অন্তৰ্গত হয় গতিকে আমি এতিয়া এই চাউল আৰু নাওখিনি বিলাসীপাৰা থানাত চমজাই দিম তেওঁলোকৰ ষ্টাফ আহি আছে চাউলৰ কিমান বস্তা সম্ভৱ আনুমানিক 70 বেগছ হ'ব এই ঠাইখনৰ নাম কি এইটো বিলাসীপাৰাৰ পৰা জকিৰুল ইছলামৰ ৰিপৰ্ট বাক্সা লাইভ কোনখন নৈত জব্দ কৰিলে আপোনালোকে গৌৰাং